নমস্কাৰ, মই হিৰকা আকৌ এটা মোটিভেশ্যনেল ভিডিঅ' লৈ আহিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈ চাব। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি জীৱনত আগুৱাই যাবলৈ হ'লে আপুনি বহুতো সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেই সমস্যাসমূহ আঁতৰ কৰি সমাধানৰ পথ বিচাৰি আপোনাৰ লক্ষ্য পূৰণ কৰিব লাগিব। আপুনি আপোনাৰ সমস্যাৰ কথা চিন্তা কৰি পিছুৱাই নাহিব। আপুনি আপোনাৰ জ্ঞান, বল, বুদ্ধি প্ৰয়োগ কৰি আপোনাৰ সমস্যা সমাধান কৰিব লাগিব। আপুনি ফুটবল খেল নিশ্চয় চায়। ফুটবল খেলাত গলকিপাৰ থাকিবই আৰু আপুনি সেই গলকিপাৰ আঁতৰাই গল দিব লাগিব। আপোনাৰ জীৱনত সমস্যা থাকিবই আৰু সেই সমস্যা আঁতৰাই আপুনি সমাধান কৰিব লাগিব। আপোনাৰ লক্ষ্যটো হ'ল গলটো, আপোনাৰ বাধা হ'ল বিৰোধী খেলুৱৈসকল আৰু আপোনাৰ সমস্যা হ'ল গলকিপাৰজন। গতিকে এইবিলাক আঁতৰাই খেলুৱৈজনে যেনেকৈ গলটো দিয়ে ঠিক তেনেকৈ আপুনিও আপোনাৰ সমস্যা বাধাৰ মাজেৰে লক্ষ্যত উপনীত হ'ব লাগিব। আপুনি আশাহীন মনোভাৱ এটা লৈ লক্ষ্য স্থিৰ কৰিব নোৱাৰে। যদি আপোনাৰ পৰাজয়ৰ ভয় থাকে তেন্তে আপুনি লক্ষ্য এটা স্থিৰ কৰিব নোৱাৰে। আপোনাৰ দুৰ্বল ইচ্ছাই আপোনাৰ লক্ষ্য এটাত উপনীত হোৱাত বাধাৰ সৃষ্টি কৰে। এনেধৰণৰ মনোভাৱ আঁতৰাই নিজৰ ওপৰত বিশ্বাস ৰাখি এটা ইতিবাচক মনোভাৱ লৈ আগুৱাই যোৱা নিশ্চয় আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। যদি কাৰোবাক সোধা হয় আপোনাৰ লক্ষ্য কি? কিছুমানে এনেকৈ কয়, মোৰ লক্ষ্য মই সুখী হ'ব বিচাৰোঁ। কিছুমানে এনেকৈ কয়, মই সুখত থাকিব বিচাৰোঁ। এইবিলাক লক্ষ্য নহয়, এইবিলাক কেৱল ইচ্ছাহে। লক্ষ্য মানে ইচ্ছা নহয়, লক্ষ্য মানে উদ্দেশ্য। প্ৰতিটো লক্ষ্যৰ নিজা এটা উদ্দেশ্য থাকিব লাগে। মই এই লক্ষ্য স্থিৰ কৰাৰ উদ্দেশ্য কি? যদি আপুনি এটা উদ্দেশ্য লৈ সেই লক্ষ্যটোলৈ আগবাঢ়ি যায় তেন্তে আপুনি সেই লক্ষ্যত নিশ্চয় উপনীত হ'ব পাৰিব। সেই উদ্দেশ্যই আপোনাৰ মনত যিমানে আহিব সিমানে আপোনাৰ লক্ষ্যটোৰ প্ৰতি চেষ্টা বাঢ়িব। গতিকে বন্ধু বান্ধৱীসকল, এটা উদ্দেশ্য লৈ আগবাঢ়ি যোৱা, তোমাৰ সফল নিশ্চিত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আপোনালোকৰ সঁহাৰিয়ে মোক আগলৈ এনেকুৱা ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগায়। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় হিন্দ, জয় আই অসম।